welcome to my YouTube channel. আজি মই গৈ আছো মানে এটা মানে বহুত আজিতো 26 জানুৱাৰী সেই কাৰণে গৈ আছো আমাৰ লগৰ ষ্টুডেন্ট কোনে আছে অলপ আমাৰ লগৰ স্কুল পৰা আৰু অলপ দূৰত যাব লাগে তাত এটা স্কুল আছে ইয়াতে মানে এনে চাবলৈ ঘূৰিবলৈ আৰু এনজয় কৰিবলৈ ভিডিঅ'টো কন্টিনিউয়াছ চাই থাকিবা ফ্ৰেণ্ড আছে ইটো লগত যাম আৰু লগৰ ইয়াতো তাতে আছে আহিব ইটো অলপ পিছত আৰু ময়ো বহুত মানে ভিডিঅ'টো আজি একবাৰে কণ্টিনিউয়াছ চাই থাকিবা আৰু এনেকুৱা ভিডিঅ' বনাবা দি একবাৰে তোমালোকক ভাল আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লোৱা এনেকুৱা নিউ মোৰ ভিডিঅ'টো চাব ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা গাইছ এইজন দুইজন আহি পাইছে অলপ হাই কৰা ভালকৈ হাই আৰু এজন আৰু 3-4জন মান আছে এইবিলাকো আহিব আৰু এতিয়াতো মই গৈ আছো ইয়াতে দুজন উঠিছো আৰু ইয়াতে দুজন আছে ইয়াতে দুজন সকলে 1 2 3 4 5 6জন গৈ আছো আৰু পিছত আৰু এতিয়া আধা ঘণ্টা নহয় 1 ঘণ্টামান যাব লাগিব তাতে পৰা বহুত দূৰ সেইকাৰণে মানে কৈছিল গাড়ীতে বুলি যাব ভাবিছিল কিন্তু গাড়ীটো ভাল এই ৰাস্তাটো দেখি আছো আৰু ইয়াতে স্কুল আছে ইয়াতে এটা স্কুল আছে এইটো কি স্কুল হয় কেলা কি রে ভাল আমার স্কুল হয় পারো তোমালোকে আৰু গোটেইখিনি ব্লগটো কণ্টিনিউয়াছ চাই থাকিবা ব্লগ আৰম্ভ কৰি ইয়াতে চোৱা এইটো হ'ল মানে কিবা ৰামফল যোৱা ৰাস্তাটো ইমান ধুনীয়া চোৱা এনেকুৱা মানে নজাৰাটো দেখা পাব বহুত ভাল আৰু ইয়াতে নদী আছে এইফালেতো স্কুল আৰু ইয়াতে মই গৈ আছোঁ ইয়াতে যোনটো আগত দিছে আৰু ময়ো এনেকুৱা মানে আগতে চাইছিল কিন্তু ফাৰ্ষ্ট এবাৰো মই অহা নাছিল ইয়াতে ইমান ধুনীয়া বুলি ইয়াতে চোৱা ৰাস্তাটো চোৱা ইমান ধুনীয়া দেখা যায় ভাই হা ক'ত বট কিটো বটটো বট হয় ন এইটো নাও বুলি কোৱা এইটো আৰু ইয়াতে আহিছোঁ ইয়াতে এটা পুখুৰী আছে ইয়াতে আহি পাইছোঁ এতিয়া বহুত ভাল লাগিল ৰে ভাই ভাল ব্ৰেক নাই লৰা ব্ৰেক নাই ইয়াতে আমি এতিয়া মানে বহুত দূৰ পৰা আহিছোঁ ন সেইকাৰণে ইয়াতে মানে বহি আছে আৰু ইয়াতে দুজন আৰু এইটোতো চেল্ফি মাৰি আছে আৰু ইয়াতে কেমেৰামেন দুজন আছে আৰু ইয়াতে পুৰা ইয়াতে চোৱা ওপৰত কেনেকুৱা যে দেখা যায় ভালে ইয়াতে স্কুলটো আছে ইয়াতে ভাই ইয়াতে নাও আছে এটা দুটা আছে আৰু এতিয়া নাম লগটো চোৱা মই এতিয়া যাম একবাৰে কিবা উঠিম এইটো কিবা চুইট গেট বুলি কোৱা হয় চুইট গেট কি গাৰ্ডেন আছে নেকি ভাল নাই একবাৰে ক'ত আছে ক'ত নাই আমাৰ লগতো দেখাই নাই ফাৰ্ষ্ট টাইম মই আহিব না ভাই বহুত দেখা যায় চোৱা এইটো চোৱা ভাই ভাল আছে ইয়াতেতো এইটো কি বুলি কয় এইটো ঘৰ আছে ইয়াতে বহিবৰ কাৰণে বহুত ভাল মানে চোৱা একবাৰে দেখিবলৈ বহুত ধুনীয়া লাগে মানে কেনেকুৱা ক'ম আৰু একবাৰে বহুত চোৱা ভাই ইয়াতে চোৱা অলপ ইয়াতে এটা মানে সৰস্বতী পূজাত আহিলে বহুত ভাল লাগিব নেকি এবাৰ ট্ৰাই কৰিম নহ'লে আহিব বহুত ভাল লাগে ন এনেকুৱা ঠাই যদি এনেকুৱা ফুৰিবলৈ আহে বা দেখিবলৈ আহে বহুত ভাল লাগে ইয়াতে ওচৰত গৈ আছোঁ চোৱা ইয়াতে চোৱা আৰু মই তলতে যাম ওইফালে যাম ওইফালে যাম মই ইয়াতে পৰা যাম ইয়াতে এটা অফিচ আছে কি অফিচ হয় এইটো মই নাজানো আৰু ইয়াতে পৰা চোৱা চালা কেনেকুৱা লাগি আছে ভাই চোৱা এইখানে মোৰ লগৰ ইয়াতো গৈ আছে চোৱা গৈ আছে আৰু ময়ো এতিয়া যাম ঠেংটো বিচি আছিল তাও মানে এনেকুৱা কৰি আছোঁ আস্তে মানে মই নামিয়ে আছোঁ কিবা পৰা একো নকওঁ বুলি ইয়াতে যালে মানে অলপ কিবা লাগে মানে মই জোতা পিন্ধিছোঁ না সেইকাৰণে মানে আৰু অলপখিনি তাতে অলপ ভিডিঅ'টো বনাম মানে বহুত মানে শিল্পী উঠিছে তাৰপিছত মই অলপ পিছত আৰু অলপ আগত যাম তাৰ পৰা ইয়াতে স্কুলটো মই ভাবিছোঁ স্কুল আছে কিন্তু স্কুলটো এইফালে আছে সেইকাৰণে মই স্কুল তোমালোকে দেখিব পৰা নাই এতিয়া ইয়াতে পৰা যাম তাতে মই এতিয়া শিল্পাংগুৰি আহি পাইছোঁ ইয়াতে চোৱা ইয়াতে শিল্পাংগুৰি অভাৰব্ৰিজ আৰু ইয়াতে পুলিচ থানা চোৱা কেলা আৰু ইয়াতে এজন ল'ৰা আছিল চোৱা একবাৰে ছোৱালী নিচিনা উঠি আছে চোৱা কেলা গাইছ এতিয়া আহি পাইছোঁ এইটো হ'ল শিল্পাংগুৰিৰ মানে এতিয়া অলপ সৰু মানে পাৰ্ক বনাইছে বহুত ধুনীয়াকৈ চোৱা
ইয়াতে বহুত ধুনীয়া ইয়াতে ৰেষ্টুৰেণ্ট আছে মানে ধাবা হয় আৰু ইয়াতে চোৱা এনেকুৱা যে ভাল লাগে ইয়াতেও আহি কিনি তোমালোকে আহিবা হ'লে ইয়াতে চোৱা ভাই চোৱা ইয়াতে এটা পুখুৰী আছে পুখুৰীৰ মাজত এনেকুৱা ঘৰ আছে ৰবা এইটো ময়ো তোমালোকে গোটেইটো দেখাই দিম বাৰু ইয়াতে তিনিজনে আছিল তিনিজনে মানে শিল্পী লৈ আছে তাৰপিছত তাতে মোৰ ফ্ৰেণ্ডটো মানে এনেকুৱা কৰে এজনে এটাকৈ শিল্পী কৰে নহ'লে বহুত শিল্পী হয় না একবাৰে বহুত ভাল দেখিলে কেনেকুৱা দেখা যায় মানে একবাৰে কি মানে কি এইটো কি কৰিলে এইটো গ্লাছ মানে ৰাখি দিছে মানে বহুত মানে ভাল লাগে আৰু ইয়াতে দুজন আছে শিল্পী লৈ আছে আৰু ময়ো মানে আজিতো মানে অলপ সৰু হৈ এইটো গোটেইখিনি তোমালোকে মই দেখাই দিম বাৰু কেলা ক'ত হয় ক'ত ছোৱালী আনিব পাব না নোৱাৰো এইখিনি গোটেইখিনি তোমালোকে আৰু দেখাই দিম বাৰু ইয়াতে এটা কিবা আছে মানে কি কয় ধাবা হয় কিন্তু ইয়াতে মানে ছোৱালী আনিবলৈ বহুত ভাল লাগে ইয়াতে কি ফল হৈ আছে কেলা চোৱা ওপৰত ইয়াতে এটা গছ আছে কিবা গছ হয় এইটো খাব পাৰিম নে নোৱাৰিম ৰ'বা এইখিনি তোমাক সুধিলে বহুত ভাল আছে গছটো ইয়াতে কিবা কি বুলি কয় এইটো নাজানো তাতে বাৰু ছোৱালী আছে ভাই ইয়াতে চব পুখুৰীটো ভালে আছে ন তাতে দুজন চেল্ফি লৈ আছে এইটো আৰু ইয়াতে চাৰিজন সকলোৱে মানে চেল্ফি লৈ আছে আৰু এজন ফ্ৰেণ্ডটো যে ঐ গণেশ হাই কৰা অলপ কেলা একো নকৰে ভাই এইটো মানে কি গাছটো চোৱা মানে লগাই দিছে এইটো গাছটো আৰু ইয়াতে ফুল আছে বহুত ধুনীয়া আৰু ইয়াতে অলপ হাই কৰা কেনেকুৱা আজি লাগি আছে মানে ইয়াতে আহি কিনে হা কেনেকুৱা লাগি আছা ঐ পাল এই কেলা ফেচ দেখিবলৈ নোৱাৰে ভাল ঠিক আছে অলপখিনি ভিডিঅ'টো এতিয়া শেষ কৰিম ভিডিঅ' কেনেকুৱা লাগিছা কমেণ্ট কৰা শ্বেয়াৰ কৰা আৰু তোমাৰ বন্ধুৰ লগততো শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব লোৱা এনেকুৱা যদি ভিডিঅ' চাব ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা থেংক ইউ নেক্সট वीडियो पे मिल जाएगा